আজিৰ মেকআপটো আছে মুকালমুৱাত। তো ৰাতিপুৱাই ওলাইছোঁ। ৰাতিপুৱা মানে ওলাওঁতে অলপ দেৰিয়ে হ'ল, যাওঁ নাযাওঁকৈ গৈছোঁ মই, যিহেতু অলপ দূৰ আছিল আৰু মেকআপটো আছিল পাৰ্টি মেকআপ। এই গৈ পাওঁতে পানী তুলিবলৈ গৈ আছে, এইখিনি লগ পালোঁ আধা বাটতে। আৰু ঘৰ আহি পালোঁ। বিয়াখন হৈছে দৰাৰ বিয়া, দৰাৰ ভনীয়েকে মেকআপ এটা কৰিব, পাৰ্টি লুক এটা বিচাৰিছে, খুব চাটল। আৰু এই বস্তুবিলাক দেখিছেনে, একদম মানে ইফালে এইকেইদিন বেক টু বেক কাম থকাৰ কাৰণে একদম ডিচিপ্লিন কৰি ৰাখিবই পৰা নাই। আৰু এইটো ফাইনেল লুক তেওঁৰ, বহুত ছেটিছফাইড হয়, মানে আগতে কৈ থৈ দিছে মেকআপটো যাতে ফাটিব নালাগে, কি নহয় তেনেকুৱা আৰু চিম্পুলত লাগে লুকটো। আৰু এইটো লুক মই ক্ৰিয়েট কৰিছোঁ। আগতে ভিডিঅ' এটা বনাই থৈ দিছিলোঁ বিফ'ৰ আফটাৰ লুক দিবলৈ, কিন্তু ৰিং লাইটটো পৰি পেলাই কিবা এটা প্ৰব্লেম হ'ল, সেইকাৰণে কেইটামান মই মেকআপত ৰিং লাইট নোহোৱাকৈ শ্বুট কৰিছোঁ। আৰু এইটো হৈছে মোৰ আজিৰ একদম মষ্ট কিউটেষ্ট ক্লাইণ্ট। তাই মানে প্ৰথমৰ পৰা কৈ আছে বা মোক মেকআপ অলপ কৰি দিব। তাইক প্ৰথমতে বোলে আগদিনা মানে কোনোবাই মেকআপ আৰ্টিষ্টে মেকআপ কৰি দি গৈছে, মোক ফটো দেখাইছে, সঁচাকৈ মানে বহুত কিবা এটা দেখাই হৈছে। তাই এনেই ধুনীয়া, নৰ্মেলকৈ অলপ ৰাখিলে হয়। তো এইটো তাইৰ মানে ফাইনেল লুক, কিমান ধুনীয়া দেখিছেনে, বহুত কিউট হয় ছোৱালীজনী। আৰু ভিডিঅ'ত মানে ডাঙৰ দেখিছে, ইমান ডাঙৰ নহয়, তাই একদম সৰু। বেক টু বেক কাম থকাৰ কাৰণে মই ভিডিঅ'বিলাক ভালকৈ আপলোড দিব পৰা নাই। আৰু আহি পেলাই বহুত ভাগৰো ধৰে, তেনেকৈ ৰেষ্ট ল'ব সময় পোৱা নাই এইকেইদিন। তো বহুত জল্দি ভিডিঅ'বিলাকৰ লগত লগ পাই আছোঁ। আজিৰ কাৰণে বাই।